খবৰ আপোনালোকৰ আশা ৰাখিছোঁ আপোনালোকৰ ভাল বুলি মোৰো ভালেই আৰু আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। ভিডিঅ'টো এনেকুৱা হ'ল ইউচৰা মানে ৰাতিপুৱা স্কুল যোৱা মানে কেনেকৈ কি কৰে কি নকৰে গোটেইখিনি আপোনালোকক দেখাই যাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো কোনোবা নতুন যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। দেহা উঠ আকৌ 5 মিনিট নহয় টাইম চা তই কেইটা বাজিলে 7টা বাজিবলৈ হ'ল চাওঁতে চাওঁতে স্কুল যাবলৈ সময় হ'ব। উঠ পটাপট বল উঠ উঠ পটাপট অ দেহা উঠা আকৌ বাবু জলদি উঠি আহ দে। তাৰপিছত মই কাপোৰ চাপোৰবোৰ ৰেডি কৰোঁগে। স্কুল যাবলৈ সময় হ'ল। উঠ পটাপট কেলে বহি আছো। উঠ দেৰি হৈছে পটাপট তাত ৰখিছ কেলে ৰখি আছো। তোৰ সময়তো চাইছ ন স্কুল যাবলৈ কাৰণে। পটাপট ব্ৰাছ কৰ একদম দেৰি নকৰিবি একদম পটাপট। মই এইফালে ব্ৰাছ পোৱা নাই ইমান দেৰি কৰিবি নি। পটাপট কৰ না ব্ৰাছটো অলপ কলগেট লগাই তই ইমান দেৰি কৰিলে তই কেনেকৈ কি কৰিবি। পটাপট মুখ ধুও পটাপট। মই এইফালে কি খাবি ক কৰিছনে না। ব্ৰাছডাল মুখত লৈ তই কামুৰি থাকিবি। পটাপট ব্ৰাছ কৰ। আৰু তই কি খাবি এতিয়া। তোলৈ মেগী বনাম নে ৰুটি বনাম। মেগী। তাৰপৰা টিফিনত কি নিবি। বিস্কুট অকল বিস্কুট নিয়। হ'ব দে মই মেগী বনাই আছোঁ তই পটাপট কৰ। এই মেগী বনাই আছোঁ দেই এতিয়া হ'ব আৰু নমাম। তাৰপিছত তই পটাপট ব্ৰাছ কৰ পটাপট কৰ বেছি দেৰি নকৰিবি। এই এতিয়া হৈছে হ'ল নাই তোৰ ব্ৰাছ কৰি। পটাপট মুখখিনি ধু হ'ল নাই। ইমান দেৰি কৰ সময় হৈ গৈছে কাপোৰ পিন্ধিব লাগিব। পটাপট দেৰি নকৰিবি। পটাপট মুখখন মুচিলোঁ। তাতে গামোচাখন আছে এই তাত সেইখন গামোচাখন পটাপট মুখখন মুচিয়া। বা তোৰ মুখখন মুচোতো ইমান দেৰি। তোক যে সদায় কওঁ অকণ সোনকালে কামবোৰ কৰিবি। সেই তোৰ বহুত দেৰি কৰ দেই। তই পটাপট মেগী ঠাণ্ডা হৈ যাব পটাপট খা। ইমান দেৰি কৰিছে কেতিয়া খাব সোনকালে কৰ। ঐ তই খাইছনে নাই পটাপট কাপোৰ পিন্ধিবলৈ সময় হ'ল। 7:30 বাজিলে এতিয়া ওলাই যাবলৈ সময় হ'ব। তই খালি মোবাইলটো চাই থাক। বটলত ভৰাই দিছোঁ হৈ গ'ল অকণমান এনেই তুলি দিলে ভিডিঅ'টো শেষেই হৈ যাব। সেই তই মুতিয়া পটাপট। এতিয়া আকৌ কাপোৰ পিন্ধিব লাগিব। এইটো মোৰ বেগ। অঁ ইয়াতে সোমাই আছিলোঁ খাব পাৰিলে হয়। দিলোঁ ধুনীয়াকৈ চব পেঞ্চিল ৰেডি চব ৰেডি হয়। এবাৰ চাই লওঁ তথাপিতো এইফালে কালাৰ পেঞ্চিল কাটাৰ চব ধুনীয়া হৈ আছে। ওলাব এই অ' মা চা না কেনেকুৱা কৰি আছে কাপোৰ পিন্ধা সময়ত। তই পিন্ধাই দেচোন কাপোৰ। বহুত দেৰি কৰোঁ পাই তহঁতি কাপোৰ পিন্ধা সময়ত মানে কঁকাল চকাল বিষুৱাই দিয় তহঁতি। মুখ চুখবোৰ ধুনীয়াকৈ ধুলি নহয়। এতিয়া চোলাটো ফুল তাৰপৰা হেৰিটো পিন্ধি ল গেঞ্জিটো পিন্ধি ল। এই গেঞ্জিটো পিন্ধি তই এই মুখা আগলৈ আছোন থিয় হৈ পিন্ধি। তই খং নুঠিবি দেই। তই বৰ খং উঠাই থাক। দেহা জলদি কৰা। এইফালে পটা এইটোকে পিন্ধি ল। চবেই পিন্ধি যায় স্কুলত যাওঁতে ফুল চাৰ্ট চবেই পিন্ধিছে ঠাণ্ডা লাগিব। টমটমত যাওঁতে এইটোকে পিন্ধ কেলে হাঁহিব চবে। ফুল চাৰ্টটো পিন্ধে মানুহ হাঁহে নি। ঠাণ্ডা লাগিছে আকৌ। আধি আয়ু পিন্ধি গৈছে লোকে ওপৰ আয়ু তলত লেগিংছ পিন্ধি গৈছে। চবকে মই চাই থাকোঁ নহয় বহি লৈ তাতে। আৰু তই কি বাহিৰলৈ ওলাই আহিলে মোলৈ চাবিয়ে আকৌ। মই দেখোন তাতেই বহি থাকোঁ। মই চাওঁ পাই তোক। তই হেৰি আধিৰাৰ লগত বহি লৈ ইমান কথা পাতি নাথাকিবি। নহ'লে দেখিছ নহয় বেলেগকৈ বহাইছে। এতিয়া আকৌ বেলেগকৈ বহাই দিব। তহঁতি কথা বহুত পাতিছ মই তহঁতক দেখিছোঁ। তহঁতি এই বাথৰুমত গৈও ইমান কথা পাত। পটাপট কাপোৰ পিন্ধেই হৈছে দেৰি হৈছে বৰ। তই হিলি থাক বা কাপোৰ পিন্ধোৱা সময়ত অকণো শান্তি নিদিয় মানুহ। কঁকাল বিষুৱাই দিবি। পটাপট
তো মই এইবোৰ পিন্ধাই মেলি দিওঁ, তাৰপিছত মই ৰেডি হওঁগৈ। তই হেৰি কৰ, মাথা চাথাবোৰ আঁচুৰি লৈ ক্ৰীম পাউডাৰ লগাই ল। হ'লনে? তাৰপৰা তই ক্ৰীম পাউডাৰ কি কি আছে লগাই ল, মই তাৰপিছত জোতাযোৰ মই পিন্ধাই দিম। হ'ব, এই দীঘল পেণ্ট এইটো লগাই দিম। তাৰপৰা সেই দীঘল পেণ্টটোকে তই পিন্ধি ল দেই। ঠাণ্ডা সেইটোকে পিন্ধ, ঠাণ্ডা লাগিব নহ'লে। চবেই পিন্ধি গৈছে নাই? চবেই পিন্ধি গৈছে, সেইকাৰণে তই পিন্ধি ল। তাৰপৰা আইকাৰ্ড চাইকাৰ্ডবোৰ পিন্ধাই দিম। তাৰপৰা হ'লে মাথা চাথা আঁচুৰ বল, মোজাযোৰ পিন্ধাই দিওঁ। জলদি কৰ দেহা। আকৌ পিছত চাবি স্কুলৰ পৰা আহি থৈ দিয়া দেই, সেইকণতে থৈ দিয়া বন্ধ কৰি। সেইখন দে পটাপট দেচোন, এইফালে ওলাই যাবলৈ সময় হ'ব। টমটমৰ কাৰণে আকৌ ৰখি থাক, দেৰি হ'লে আকৌ সোমাবলৈ নিদিব, গেটখন মাৰি দিয়ে। পটাপট কৰ সেইকাৰণে। আইও, এইটোক যে মোজা পিন্ধাটো বৰ কষ্ট পায়। আমাক যে নানীহঁতে একো গমেই নাপালে আমি কেনেকৈ স্কুল গ'লোঁ। তহঁতৰ লগত ইমান এতিয়া দুটা মানুহ লাগিছে। জোতা পটাপট পিন্ধ, দেৰি হৈছে। আইকাৰ্ড চাইকাৰ্ড পিন্ধি ল। চাইজত থিয় হৈ দে। চা, হৈ গ'ল। চুলি তুলি ধুনীয়া হৈ গ'ল। এতিয়া বল, স্কুল যাম, দেৰি হৈছে। পটাপট বল দেৰি হৈছে। বল বেগ ল'বি না? মই লৈ যাম। ল পটাপট ল, বল। এই নানি আহি আছে মা, বল পটাপট বল, হেৰি কৰি দে। এই বল পটাপট আগবঢ়াই দি থৈ আহ। তাই কি লাগে, তাই টিফিনো নল'লে দেখোন একো। বল, মই কিনি দিম। বল নানি আহি আছে, বল। নানি পিছতে দৰ্জাখন মাৰি আহিব, বল। হেল্ল' গাইজ, ভিডিঅ'টো আপোনালোকৰ ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে। আৰু ভিডিঅ'টো মই দেখালোঁ যে ৰাতিপুৱা ইউচৰাৰ লগত মানে কেনেকৈ কি কৰিব লাগে, আমি স্কুল যোৱা সময়ত মানে তাই কেনেকৈ ৰেডি হয় কি নহয়, তাকে আপোনালোকক অলপ ভিডিঅ'টো কৰি দেখালোঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজিলৈ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে চাই পিনি কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই আৰু গুড নাইট।